পোনপ্ৰথমে মই শাৰদীয় দুৰ্গোৎসৱলৈ আপোনালোকক বহু শুভকামনা জ্ঞাপন কৰিলোঁ। আজি হৈছে সপ্তমী পূজা। মই ৰাতিপুৱাই ভ্লগটো আৰম্ভ কৰিছোঁ। শাৰদীয় সেমেকা দিনবোৰৰ নিচিনাকৈ আজি আমাৰ ইয়াত বতৰ বহুত বেছি ডাৱৰীয়া আৰু তেতিয়াহ'লে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দুৰ্গা পূজা বুলি মই আলু পৰঠা বনাইছিলোঁ আৰু সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰথমে মই আলুখিনি বইল কৰি লৈছোঁ। তাৰপিছত আলুখিনিৰ ওপৰত পিঁয়াজ অকণমান আৰু সোৱাদ অনুসৰি নিমখ দি ভালদৰে পিটিকা কৰি লৈছোঁ। আৰু এতিয়া এটা আটাৰ লাড়ুত মই আলুখিনি ধুনীয়াকৈ দি লৈছোঁ। ওপৰত দি ভালদৰে ষ্টাফিং কৰি দিম যাতে আলুখিনি ওলাই আহিব নোৱাৰে। এতিয়া ৰুটিখিনি ভালদৰে মই বেলি লৈছোঁ। লৈ এখন টাৱা গেছৰ ওপৰত বহাই দিছোঁ আৰু টাৱাখন যেতিয়া গৰম হ'ল মই ৰুটিখন বহাই দিছোঁ। কিন্তু মই প্ৰথমে তেল ব্যৱহাৰ কৰা নাই। ৰুটিখন ওপৰৰ পৰা কিছু ৰঙচুৱা হোৱাৰ পিছত মই ইয়াত অকণমানকৈ ৰিফাইন তেল দি আছিলোঁ। কিন্তু এইখিনি দেখুৱাবলৈ মোৰ থাকি গ'ল। এনেদৰে কেইবাৰমান ওলোটাই দিয়াৰ পিছত আমাৰ আলু পৰঠাখন ৰেডি হৈ গ'ল। ৰেডি হৈ যোৱা আলু পৰঠাখন মই টমেটো চচৰ লগতে খালোঁ।